নমস্কাৰ বন্ধুসকল পুনৰবাৰ এটা নতুন ভিডিঅ'লৈকে মই ইউটিউবৰতে সকলোকে জনাইছো স্বাগতম আজি মই এটা নতুন সিদ্ধান্ত লৈ আহিছো এই ৰিয়েলিষ্টিক অসম চেনেলটোৰ জৰিয়তে কাৰণ মোক যিসকল মানুহে ভাল পায় তেখেতসকলে সেইসকল দৰ্শকে মোক দাবী কৰে যে ঋতুপৰ্ণদা আপুনি এটা আমাৰ কমেণ্টবিলাকৰ ওপৰত দেখোন বিভিন্ন ধৰণৰ ইউটিউবাৰে ধুনীয়াকৈ কমেণ্টবিলাকৰ ৰিপ্লাই দি পেলাই একোটা ভিডিঅ' বনায় কিন্তু আপুনি এনেকুৱা ভিডিঅ' নবনায় তো তেখেতসকলৰ বিপুল দাবীত মোৰ এই সিদ্ধান্তটো ষ্টাৰ্ট কৰিছোঁ প্ৰত্যেক ছানডে আপোনালোকৰ আপোনালোকৰ কমেণ্টবিলাকৰ ৰিপ্লাই দিবৰ কাৰণে চেষ্টা কৰিম মোৰ এই ভিডিঅ'টোৰ জৰিয়তে গতিকে এনেকুৱা ধৰণৰ সিদ্ধান্ত মই আগতে ষ্টাৰ্ট কৰা নাছিলোঁ এইটো মোৰ প্ৰথম সিদ্ধান্ত কেনেকৈ কুৱেশ্যন এনচাৰৰ ৰিপ্লাই দিয়ে মই নাজানো কিন্তু ডাইৰেক্টলি আৰু ফেচ টু ফেচ ৰিপ্লাই দিবৰ কাৰণে চেষ্টা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে তো বলক YT ষ্টুডিঅ'লৈকে যাওঁ কোনে কেনেকুৱা কমেণ্ট দিছে পঢ়িছোঁ মই আগতে তাৰে ভিতৰত যোনকেইটা কমেণ্ট পাৰোঁ ভাল হওক বেয়া হওক আপোনালোকৰ কমেণ্টৰ ৰিপ্লাই দিবৰ কাৰণে চেষ্টা কৰিছোঁ তো ৰ'ব one second YT studio yes আচ্ছা ঠিক আছে তাৰ ভিতৰত মই যেহেতু ক্ৰিটিচিজম কৰাৰ পিছত ডেইলি লাইফ উইথ পিংকি বুলি এটা চেনেল আছে তেখেতে মোৰ ভিডিঅ'ৰ তলত কমেণ্ট দিছে মানুহৰ কামে হ'ল কথা কোৱা ভাল বেয়া ভালকৈ চালি জাৰি নিজে কথা কৈ যায় খালি এইবোৰক গুৰুত্ব নিদিব দাদা ৰেখা বা বেয়া পোৱা মানুহবোৰ অসমীয়া মানুহে নহয় মোৰ মতে আচ্ছা মই এটা অসমীয়া ছোৱালী ৰেখাৰ ইউটিউব চেনেলটোৰ ওপৰত মোৰ নিজৰ অপিনিয়ন দৰ্শাইছিলোঁ তাত বহুতে পজিটিভ ৰিপ্লাই দিছে আৰু বহুতে নিগেটিভ ৰিপ্লাই দিছে সেই ভিডিঅ'টোক ছাপোৰ্ট কৰি পেলাই ডেইলি লাইফ উইথ পিংকি চেনেলটোৰ পৰা এই কমেণ্টটো দিছে যে মোক বেলেগৰ এনেকুৱা উল্টা পুল্টা কমেণ্ট চাবৰ কাৰণে মানা কৰিছে আগুৱাই লোৱাৰ কাৰণে মোক মটিভেট কৰিছে থেংক ইউ ডেইলি লাইফ উইথ পিংকি আৰু আপোনালোকে ডেইলি লাইফ উইথ পিংকি নামৰ চেনেলটো চাব নেক্সট চেনেল আহিছে নেক্সট কমেণ্টটো আহিছে এটা মই ভিডিঅ' বনাইছিলোঁ যে হাউ টু ইমপ্ৰেছ এ গাৰ্ল মানে সঁচা অৰ্থত প্ৰেমৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ সেই ভিডিঅ'টো মানে একচুৱেলি কি আছিল যে ছোৱালী কেনেদৰে ইমপ্ৰেছ কৰিব পাৰি কোনোবা এজনী ছোৱালী যদি আপোনাৰ সঁচাকৈ যদি মনৰ ফালৰ পৰা ভাল লাগে তেতিয়াহ'লে আপুনি ইমপ্ৰেছ কৰাৰ কাৰণে কেনেকুৱা ধৰণৰ সঁচা অৰ্থত প্ৰেম দেই মই টাইম পাছৰ কথা কোৱা নাই তেনেকুৱা ভিডিঅ' এটাৰ তলত এজন আছামিজ গেমিং নামৰ চেনেল এটাৰ পৰা কমেণ্ট এটা আহিছে ভিডিঅ'টো ছোৱালীবোৰেও চাই আছে তাৰপিছত হাঁহি থকা এটা চিম্বল দিছে আৰু ছোৱালীয়ে চালেওতো ভাবিছে ন বা এই মানে ঋতুপৰ্ণই খুব ধুনীয়া টিক্স দিছে দেই সঁচা প্ৰেমৰ অৰ্থত ঠিক আছে মইতো কোনো টাইম পাছ কৰিবৰ কাৰণে ছোৱালী ইমপ্ৰেছ কৰাৰ কাৰণে টাইম পাছ কৰি পেলাই মই সেইবিলাক টিপছ দিয়া নাই মই কৈছোঁ ৰিয়েল অৰ্থত কোনোবা ছোৱালীক যদি ভাল পায় আপুনি কেনেধৰণে ইমপ্ৰেছ কৰিব পাৰে বা ছোৱালী এজনীয়ে সঁচা অৰ্থত যাক বয়ফ্ৰেণ্ড হিচাপে বিচাৰে তাৰ তাত কেনেকুৱা ধৰণৰ গুণ বিচাৰে এগৰাকী ছোৱালীয়ে তাৰপিছত থাৰ্ডটো হৈছে আপোনাৰ কি বুলি কয় থাৰ্ডটো হৈছে কি আচ্ছা থাৰ্ড নম্বৰ কমেণ্ট আপোনাৰ কথা আৰু মাতটো হিমন্ত বিশ্ব শৰ্মাৰ দৰে আৰু দেখিবলৈও অলপ চলপ মিলে বাপৰে বাপ মোৰ মাতটো বোলে হিমন্ত শৰ্মা ছাৰৰ দৰে আৰু দেখিবলৈও চাগে অলপ চলপ মিলে মানে মইতো এতিয়া বৰ্তমান এটা কথা কওঁ যে হিমন্ত বিশ্ব শৰ্মা ছাৰ মোৰ একচুৱেলি এগৰাকী যথেষ্ট প্ৰতিভাশালী ব্যক্তি আমাৰ অসমীয়া ৰাজনীতি জগতত আৰু তেখেতৰ দৰে হ'বৰ কাৰণে একচুৱেলি যথেষ্ট সাধনা লাগিব কাৰণ তেখেতৰ যিটো কমিউনিকেশ্যন স্কিল আছে কথা কোৱাৰ যিটো আৰ্হি সেই আৰ্হিটো মই বুলি নহয় সকলোৱে আৰ্হিটো ল'ব লাগে আৰু তেখেতৰ যিটো কাম কৰিব পৰা যিটো ক্ষমতা কাম কৰিব পৰা যিটো এনাৰ্জি থাকে এনি টাইম 24 ঘণ্টা তেখেতে কেতিয়াও নাভাগৰে ঠিক আছে ৰাজনীতিবিদ বুলি আমি যদি কওঁ তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা ছাৰৰ নাম প্ৰথমতে আহে মানে মোৰ দৃষ্টিত প্ৰথমতে আহে মই ভাল পাওঁ গতিকে জীৱনত যদি হিমন্ত বিশ্ব শৰ্মাৰ কিছুমান গুণো যদি আহৰণ কৰিব পাৰোঁ তেতিয়াহ'লে নিজকে ইয়াত ধন্য মানিম হে কৃষ্ণ যাতে আপোনাৰ যাতে কমেণ্টটো যে দিছে কমেণ্টটো চাই যথেষ্ট ভাল লাগিল ভৱিষ্যতে আপোনাৰ যাতে সপোনটো মানে পূৰণ হয় আৰু যে হিমন্ত বিশ্ব শৰ্মা ছাৰৰ দৰে লাগে বাপৰে থেংক ইউ তাৰপিছত আছে আচ্ছা তাৰপিছত ৰ'বা আচ্ছা তাৰপিছত মই যোৱাকালি এটা ভিডিঅ' দিছিলোঁ প্ৰেমৰ ওপৰত সেই ভিডিঅ'টোৰ ওপৰত কিছুমানে নাইচ ছং গাইছা কোন বুলবুল বৰ্মন নাইচ ছং গাইছা আচ্ছা ঠিক আছে থেংক ইউ গান মই মাজে এনে গান গোৱাটো আগতে ইণ্টাৰেষ্ট আছিলে কিন্তু মানে কি হ'ল মোৰ অলপ বেকগ্ৰাউণ্ডটো এনেকুৱা মিউজিকেল ইণ্ডাষ্ট্ৰীৰ লগত জড়িত নহয় আৰু মোৰ যিখিনি ফ্ৰেণ্ড চাৰ্কুল আছে সেইখিনি ফ্ৰেণ্ড চাৰ্কুল অলপ মানে চাকৰি তাকৰি সংক্ৰান্তীয় ক্ষেত্ৰতে অলপ বেছি আগ্ৰহী এনেকুৱা কালচাৰেল লাইনৰ মানুহ মোৰ চিনাকি নাই আৰু এতিয়াও যিহেতু মই ইউটিউব কৰি আছোঁ ইউটিউব কৰিলেও ধৰা মানে নিজৰ মানে ইচ্ছা অনুযায়ী কৰি আছোঁ মোৰ কোনো ফ্ৰেণ্ড চাৰ্কুল এইবিলাক ইউটিউবতো সেনেকুৱা নাই ঠিক আছে আপোনালোকৰ মৰম পাইছোঁ আদৰ পাইছোঁ এইকাৰণে মানে কি বুলি কয়
আগবাঢ়ি গৈ আছোঁ তাৰপিছত UTI গেমাৰ্ছ নেকি ৰিয়েলিষ্টিক অসম তই পাগল আচ্ছা মই বোলে পাগল এতিয়া কি ক'ম আৰু সকলোৰে অপিনিয়ন বেলেগ বেলেগ থাকে ঠিক আছে আৰু একচুৱেলি কি সঁচা কথাটো মানুহে ক'ব যেতিয়া আপুনি সঁচা কথা কিবা এটা ক'ব তেতিয়া যেতিয়া গাত লাগিলে ক'ব আৰু যে পাগল বা আপোনাক নানা ধৰণে গালি পাৰিব ঠিক আছে আৰু মই ভাবোঁ যদি জীৱনত ছাকচেছ হ'ব বিচাৰিলে কিছুমান ইউনিক থিংকিং কিছুমান ভাবা যায় যেতিয়া আপোনাৰ যোনে আজিৰ তাৰিখত যিমানখিনি আৱিষ্কাৰ হৈছে যোনে ইণ্টাৰনেট আৱিষ্কাৰ কৰিছে ছাপ'জ কৈছোঁ যোনে ইণ্টাৰনেট আৱিষ্কাৰ কৰিছে আজি মই ইউটিউবৰ এটা ভিডিঅ' দিছোঁ বা যোনে ইউটিউব আৱিষ্কাৰ কৰিছে ইউটিউব যেতিয়া মানুহজনে আৱিষ্কাৰ কৰিব খুজিছিল তেতিয়া মানুহে ভাবিছিলে নে যে ইউটিউবত ভিডিঅ' এটা দিলে আমেৰিকাৰ মানুহে মোৰ ভিডিঅ' চাব পাৰিব অল পৃথিৱীত মোৰ ভিডিঅ' চাব পাৰিব খালি ৰিয়েলিষ্টিক আছাম চাৰ্চ কৰিলে হ'ল যেতিয়া কৈছিলে যেতিয়া দূৰদৰ্শিতাটো ভাবিছিলে তেতিয়া মানুহে ভাবিছিলে এই পাগল এনেকুৱা ক'ৰবাত ইউটিউব এনেকুৱা ভিডিঅ' এপছ কেতিয়াবা হ'ব পাৰে নেকি এইটোৱে আৰু যোন মানুহ অলপ অস্বাভাৱিক ধৰণৰ চিন্তা কৰে যে জীৱনত এটা ইউনিক চিন্তা কৰে সাধাৰণ ভিৰৰ পৰা আঁতৰি থাকি পেলাই পাগল বুলি কয় এইটো পাগল বুলি ক'লেও এইটো একো নাই এইটো ছাকচেছ হোৱাৰ কাৰণে অলপ পাগল হ'বই লাগিব পাগল মানে মই গঠনমূলক পাগলটোৰ কথা কৈছোঁ তাৰপিছত নেক্সট আৰু কমেণ্ট আহিছে আচ্ছা আচ্ছা মণিমালা কলিতা ছ'চিয়েল মিডিয়াখন পাব্লিক প্লেটফৰ্ম হয় গঠনমূলক ভিডিঅ' বনোৱাত একো বাধা নাই এইবোৰ ভাল বেয়া মতামত সকলোতে থাকে নেতিবাচকবিলাক আঁতৰাই ইতিবাচকবিলাক গ্ৰহণ কৰা থেংক ইউ মণিমালা কলিতা বাইদেউ মোৰ যথেষ্ট ভিডিঅ'ত কমেণ্ট দিয়ে তাৰ কাৰণে ধন্যবাদ তেখেতক আৰু মোক কৈছে কি নেতিবাচক যিবিলাক উল্টা পুল্টা যিবিলাক কমেণ্ট থাকে এইবিলাক আৰু যিবিলাক আপোনাৰ নেতিবাচক কিছুমানে গালি গালাজ কৰি পেলাই গুচি যায় হা ঠিক আছে আৰু তেখেতসকলক কৈছে যে নেতিবাচক কমেণ্টবিলাক আঁতৰাই পেলাই আগুৱাই যাব দিছে ইতিবাচক কমেণ্টবিলাক আৰু যদি মোৰ যদি যিটো কণ্টেণ্ট আছে ইমানখিনি যদি বেয়াই হ'লে হয় তেতিয়াহ'লে ৮,৬০০ মানুহে আজিৰ তাৰিখত ছাবস্ক্ৰাইবাৰ কৰি লৈছে মই বাৰু বেয়া সেই ৮,৬০০ মানুহ বেয়া নে সেই ৮,৬০০ মানুহ বাৰু সঁচাকৈ বাৰু অজ্ঞানী নেকি মোক ইমানে বুজি নাপায় নেকি তেখেতসকলে মোক মৰম দিছে মোক আদৰ দিছে তাৰ কাৰণে আপোনালোকক ধন্যবাদ দিয়া যি আজিৰ তাৰিখত মোক 10জন মানুহে চিনি পায় ইউটিউব জগতত সেইটো সম্ভৱপৰ হৈছে আপোনালোকৰ কাৰণে আপোনালোকৰ মৰমৰ কাৰণে যিসকলে এটা ধুনীয়া কমেণ্ট দি পেলাই মোক আগুৱাই লৈ গৈছে আপোনালোকৰ ওচৰত মই চিৰকৃতজ্ঞ তাৰপিছত নেক্সট আছে আই লাভ মিউজিক নামৰ চেনেলটোৰ পৰা দাদা তোমাৰ ছাপৰ্টত সদায় আছোঁ থেংক ইউ তাৰপিছত আৰু এটাই দিছে তোৰ ভিডিঅ' চালে মোৰ মাথাটো বেয়া লাগে আচ্ছা মোৰ ভিডিঅ'টো চালে মাথাটো বেয়া লাগে আৰু তাৰ তলত কিছুমানে মোক যিখিনি সকলে ভাল পায় তেখেতসকলে একদম ধুনীয়াকৈ কমেণ্টৰ ৰিপ্লাই দি গৈছে তই কিয় তেতিয়াহ'লে ভিডিঅ' চাওঁ বেয়া পাওঁ যদি ভিডিঅ' নাচাবি তই মানে এনেকুৱা মানে কি একদম মানে কমেণ্টৰ তলত একদম কাজিয়াৰ সৃষ্টি হৈ যায় এতিয়া মোক যিসকলে বেয়া পায় বা হিংসা কৰে সেইসকলে এতিয়া যেতিয়া কমেণ্ট এটা ৰিপ্লাই দিয়াৰ পিছত কি হয় আৰু মোক যিসকলে ভাল পায় কাজিয়া কৰাত লাগি যায় মইতো বেয়া পাওঁ কাৰণ ৰিয়েলিষ্টিক অসমৰ তোমালোক ছাবস্ক্ৰাইবাৰ হয় মোক ভাল পোৱা যথেষ্ট মই তোমালোকৰ একদম চিৰকৃতজ্ঞ কিন্তু ৰিয়েলিষ্টিক অসমে কেতিয়াও নিশিকায় যে কমেণ্টৰ তলত এনেকুৱা গালি গালাজ কৰা কাৰণ সিহঁতেতো বেয়া লেংগুৱেজ দি গালি দিয়ে কিন্তু তোমালোকে যদি বেয়া লেংগুৱেজ দি গালি দিয়া তেতিয়াহ'লে সিহঁতৰ লগত আমাৰ কোনো পাৰ্থক্য নাথাকিব আৰু যদি মোৰ ভিডিঅ' চালে যদি বেয়াই পোৱা বা মাথা চাথা বেয়া লাগি যায় তো প্লিজ বেলেগ ভাল ইউটিউবাৰ্ছ আছে অসমত ইমান ধুনীয়া ইউটিউবাৰ্ছ আছে অসমীয়া ডেকা ল'ৰা ছোৱালী আজিকালি উঠি আহিছে ইউটিউব জগতত তেখেতসকলৰ ভিডিঅ' চোৱা কাৰণ মোৰ ভিডিঅ'ৰ তলত আহিবা তাতে মোৰ ভিডিঅ'ৰ তলত বহুতো ভাল মানুহে কমেণ্ট দিয়ে তোমাৰ সেই কমেণ্টটো দেখি পেলাই তোমালোকক কি ক'ব যে এই ল'ৰাজন বাৰু কেনেকুৱা ধৰণৰ সোসাইটিৰ পৰা বিলং কৰে বা তোমালোকক হাঁহিব মানুহে গতিকে নিজৰ সন্মানটো নিজে ৰাখিবা বুলি আশা থাকিলে তাৰপিছত কিবা লাভ টাইম ভাল পোৱাৰ সময় লৈ তোৰ চেনেলটোৰ কি ঘণ্টাডাল কৰিছা আৰু আচ্ছা মোৰ চেনেলটোৰ কি ঘণ্টাডাল কৰিছোঁ আৰু মোৰ চেনেলটোৰ ঘণ্টাডাল কৰিছোঁ মানে কি মই ইয়াত ক্ৰিটিচাইজ কৰোঁ যিহেতু এইখন এখন গণতান্ত্ৰিক দেশ প্ৰত্যেকৰে অধিকাৰ থাকে গঠনমূলকভাৱে আলোচনা কৰা যিহেতু আমাৰ ভোটাধিকাৰ দিয়াৰ অধিকাৰ আছে আৰু ভাৰতবৰ্ষ যিহেতু এখন গণতান্ত্ৰিক দেশ আমাৰ সকলোৰে অধিকাৰ আছে ধুনীয়া কৰি নিজৰ বক্তব্যখিনি আগবঢ়োৱাৰ কাৰণে মই ইয়াত গঠনমূলক আলোচনা কৰিছোঁ মই কাকো অশ্লীল লেংগুৱেজ দি পেলাই তাৰ পিছত সমালোচনা কৰিছোঁ অশ্লীল লেংগুৱেজ দি মই কেতিয়াও সমালোচনা কৰা নাই মোৰ যিখিনি গঠনমূলক মোৰ যিখিনি মাৰ্জিত ভাষাৰে মই যিখিনি আজিৰ তাৰিখলৈকে শিকিলোঁ এই সমাজখন দেখি পেলাই মোৰোতো কিবা এটা পইণ্ট অফ ভিউ আছে গতিকে সেই পইণ্ট অফ ভিউখিনিয়ে মই শ্বেয়াৰ কৰিছোঁ কাৰণ ক্ৰিটিচিজম কৰা অধিকাৰ সকলোৰে থাকে মানে নিজৰ মতামত দিয়া অধিকাৰ সকলোৰে থাকে আচ্ছা ৰাজ দাস তোমাৰ ভিডিঅ'বিলাক ভাল লাগে দাদা থেংক ইউ ফিৰাজ কলিতা ধুনীয়া থেংক ইউ
আৰু নিউ ছাবস্ক্ৰাইবাৰবোৰ থেংক ইউ তাৰপিছত আছে তোমাৰ স্বাধীন শইকীয়া নাইচ ভিডিঅ' থেংক ইউ আৰু নাজমা মঞ্জিল মই আপোনাক ছাপোৰ্ট কৰোঁ থেংক ইউ আচ্ছা বহুতে এনেকৈ কমেণ্ট দিলে আৰু বহুতৰ কমেণ্ট হয়তো এতিয়া পঢ়ি গ'লে এতিয়া 10 মিনিট পাৰ হৈ গ'ল ভিডিঅ'টো আৰু বেছি লম্বা হৈ যাব এতিয়া আৰু বৰ বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো ঠিক আছে আৰু নেক্সট প্ৰত্যেক ছানডে এনেকুৱা শিতান এটা লৈ আহিম মানে আপোনালোকৰ কমেণ্টবিলাকৰ ৰিপ্লাই দিম আৰু আজি যিমানখিনি পাৰোঁ কমেণ্ট পঢ়িলোঁ আপোনালোকৰ আৰু নেক্সট টাইম নতুন কমেণ্ট লৈ পেলাই নেক্সট ছানডে আহিম এনেকুৱা কমেণ্টৰ ৰিপ্লাই দিম আপোনালোকৰ গতিকে মই আপোনালোকক ধন্যবাদ দিছোঁ ইমান ধুনীয়া আপোনালোকে মৰম দিছে ইমান ধুনীয়া আদৰ দিছে আৰু ভৱিষ্যতলৈকেও ইমান মৰম দিব বুলি আশা থাকিলে আৰু আপোনালোকৰ ছাপোৰ্টৰ কাৰণে মই আজি যিমানখিনি পাইছোঁ ধৰক দুজন মানুহ যদি চিনাকি হৈছে মোক আজি চিনি পাইছে আপোনালোকৰ কাৰণে মোক চিনি পাইছে ধন্যবাদ আৰু আগলৈও মোৰ ভুল ভ্ৰান্তিবিলাক দেখুৱাই যাব যে এইটো টপিক ভাল নালাগে এইটো বেয়া লাগে সেইবিলাক ধুনীয়াকৈ দেখাই যাব বুলি আশা থাকিলে আৰু তেতিয়া যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়া লাইক কৰি দিব আৰু মতামত কমেণ্ট কৰাৰ কাৰণে একেবাৰে নাপাহৰিব আৰু শেষত চেনেলটোলৈকে যদি নতুনকৈ আহিছে তো প্লিজ ছাবস্ক্ৰাইব কৰাৰ কাৰণে একেবাৰে নাপাহৰিব ধন্যবাদ জয় আই অসম আৰু পুনৰবাৰ আৰু দুদিনমান পিছত নতুন ভিডিঅ' এটা আহি আছে মোৰ এই ৰিয়েলিষ্টিক অসম চেনেলটোৰ জৰিয়তে ভিডিঅ'বিলাক চাব আৰু গঠনমূলক পৰামৰ্শ আগবঢ়াব ধন্যবাদ জয় আই অসম